हेलो फ्रेंड्स আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল এডুকেশ্যন জিকে বন্ধু বান্ধৱীসকল মই আজি এইটো ভিডিঅ'ত 30টা এনভাইৰনমেন্টাল সায়েন্সৰ গুৰুত্বপূৰ্ণ এমসিকিউ কোৱেশ্চন এই ভিডিঅ'টোত লৈ আহিছো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি মোৰ এই চেনেলটো কোনোবাই প্ৰথমবাৰৰ বাবে চাই আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি অল অপচন সিলেক্ট কৰি ৰাখিব তেন্তে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো আজি মই এইটো ভিডিঅ'ত সম্পূৰ্ণ 30টা কোৱেশ্চন মডেল টেষ্ট আকাৰে লৈ আহিছো বলক আজি প্ৰথম কোৱেশ্চনটো হল কোৱেশ্চন 121 বতা এবিধ ইয়াতে চাৰিটা অপচন দিয়া আছে প্ৰাকৃতিক কিন্তু অনৱীকৰণযোগ্য সম্পদ অপচন বি কৃত্ৰিম আৰু অনৱীকৰণযোগ্য সম্পদ অপচন সি প্ৰাকৃতিক আৰু নৱীকৰণযোগ্য সম্পদ অপচন ডি কৃত্ৰিম কিন্তু নৱীকৰণযোগ্য সম্পদ ইয়াৰে শুদ্ধ উত্তৰটো হল অপচন নম্বৰ সি প্ৰাকৃতিক আৰু নৱীকৰণযোগ্য সম্পদ কোৱেশ্চন নং 122 সৰ্পগন্ধা এবিধ ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হল অপচন নম্বৰ বি সৰ্পগন্ধা এবিধ ঔষধি গছ কোৱেশ্চন নং 123 কপৌফুল হল ইয়াতে অপচন দিয়া আছে চাৰিটা অপচন এ পৰজীৱী উদ্ভিদ অপচন বি সহজীৱী উদ্ভিদ অপচন সি পৰাশ্ৰয়ী উদ্ভিদ অপচন ডি মৃতজীৱী উদ্ভিদ ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হল অপচন নম্বৰ সি পৰাশ্ৰয়ী উদ্ভিদ কোৱেশ্চন নং 124 ফ্লোৰাইড প্ৰদূষণৰ দ্বাৰা মানুহৰ দেহৰ কি অংগ প্ৰথমে প্ৰভাৱিত হয় ইয়াতে চাৰিটা অপচন দিয়া আছে অপচন এ গাৰছাল অপচন বি হাওঁফাওঁ অপচন সি হৃদযন্ত্ৰ অপচন ডি দাঁত গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হল অপচন নম্বৰ ডি দাঁত কোৱেশ্চন নং 125 কোনবিধ প্ৰদূষকৰ কাৰণে মিনামাতা ৰোগ হয় ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হল অপচন নম্বৰ সি পাৰা কোৱেশ্চন নং 126 কোনবিধ জীৱ অক্সিজেন নোহোৱাকৈ জীয়াই থাকিব পাৰে ইয়াতে চাৰিটা অপচন দিয়া আছে অপচন এ ভাইৰাছ অপচন বি মাছ অপচন সি উদ্ভিদ আৰু অপচন ডি কিছুমান ব্যাকটেৰিয়া ইয়াৰে শুদ্ধ উত্তৰটো হল অপচন নম্বৰ ডি কিছুমান ব্যাকটেৰিয়া কোৱেশ্চন নং 127 এচিড বৰষুণৰ বাবে হোৱা বেমাৰবিধৰ নাম কি ইয়াতে চাৰিটা অপচন দিয়া আছে অপচন এ মাৰ্বেল কেঞ্চাৰ অপচন বি মাৰ্বেল জ্বৰ অপচন সি চৰ্ম কেঞ্চাৰ অপচন ডি মাৰ্বেল কফ ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হল অপচন নম্বৰ এ মাৰ্বেল কেঞ্চাৰ কোৱেশ্চন নং 128 গংগা নদীক প্ৰদূষণ মুক্ত কৰাৰ বাবে গংগা একশ্যন প্লেন কোন চনত গঠন কৰা হৈছিল ইয়াতে চাৰিটা অপচন দিয়া আছে এই চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচনটো হল অপচন নম্বৰ বি 1986 চনত কোৱেশ্চন নং 129 নিউক্লিয় নিশা মানে কি ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হল অপচন নম্বৰ বি নিউক্লিয় বিস্ফোৰণৰ ধোঁৱা সৃষ্টি কৰা অন্ধকাৰ কোৱেশ্চন নং 130 কাক মৰণহীন প্ৰাণী বুলি কোৱা হয় অপচন এ হাতী অপচন বি মাছ অপচন সি এমিবা অপচন ডি পখিলা ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হল অপচন সি এমিবা কোৱেশ্চন নং 131 আটাইতকৈ বিষাক্ত গেছবিধ হল ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হল অপচন নম্বৰ সি কাৰ্বন মনোক্সাইড আটাইতকৈ বিষাক্ত গেছবিধ হল কাৰ্বন মনোক্সাইড কোৱেশ্চন নং 132 সিএনজি মানে হল অৰ্থাৎ সিএনজিৰ ফুল ফৰ্ম ইয়াতে চাৰিটা অপচন দিয়া আছে ইয়াৰে ভিতৰত শুদ্ধ অপচনটো হল অপচন নম্বৰ সি কম্প্ৰেছড নেচাৰেল গেছ কোৱেশ্চন নং 133 তলত দিয়া কোনবিধ গছৰ গুটিৰ পৰা জৈৱ ডিজেল প্ৰস্তুত কৰিব পাৰি ইয়াতে চাৰিটা অপচন দিয়া আছে অপচন এ শাল অপচন বি কদম অপচন সি ভোটেৰা অপচন ডি সজিনা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হল অপচন নম্বৰ সি ভোটেৰা কোৱেশ্চন নং 134 বতাহৰ
পৰিঘটনাবোৰ ক'ত ঘটে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ ট্ৰপোস্ফিয়াৰ, অপশ্যন বি মেছোস্ফিয়াৰ, অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ, অপশ্যন ডি থাৰ্মোস্ফিয়াৰ। ইয়াতে দিয়া চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ ট্ৰপোস্ফিয়াৰ। কুৱেশ্যন নং 135 পৰিস্থিতি তন্ত্ৰৰ নামটো কোনে দিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ টেনছলি, অপশ্যন বি অডাম, অপশ্যন বি হেকেল, অপশ্যন ডি ডানিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি হেকেল দিছিল। কুৱেশ্যন নং 136 কোনবিধ বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকটপূৰ্ণ হৈছে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন নম্বৰ এ স্তন্যপায়ী প্ৰাণী অৰ্থাৎ মেমেলছ, অপশ্যন বি মৎস্য, অপশ্যন ফিছেছ, অপশ্যন সি সৰীসৃপ অৰ্থাৎ ৰেপটাইলছ, অপশ্যন ডি পক্ষী এভিছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি সৰীসৃপ। কুৱেশ্যন নং 137 বায়বীয় জীৱবোৰ ডেছত পোৱা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি জলমণ্ডলত। কুৱেশ্যন নং 138 জৈৱ বৈচিত্ৰ্য আইন। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ 2005, অপশ্যন বি 2002, অপশ্যন চি 2003, অপশ্যন ডি 2004। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ বি 2002। কুৱেশ্যন নং 139 এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে? ইয়াৰে চাৰিটা অপশ্যন দিয়া আছে। ইয়াত অপশ্যন এ গ্ৰীক, অপশ্যন বি লেটিন, অপশ্যন চি ফৰাচী, অপশ্যন ডি জাৰ্মান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ফৰাচী। এনভাইৰনমেণ্ট শব্দটো ফৰাচী ভাষাৰ পৰা লোৱা হৈছে। কুৱেশ্যন নং 140 অজন স্তৰৰ বিন্দাৰ সৃষ্টি কৰা পদাৰ্থবিধ। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এত আছে অক্সিজেন, অপশ্যন বি মিথেন, অপশ্যন চি ক্লৰ'ফ্লুৰ'কাৰ্বন, অপশ্যন ডি কাৰ্বন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি ক্লৰ'ফ্লুৰ'কাৰ্বন। কুৱেশ্যন নং 141 পৃথিৱীৰ কোনখন মহাদেশত বনাঞ্চল ধ্বংসৰ পৰিমাণ আটাইতকৈ বেছি? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ ইউৰোপ, অপশ্যন বি আফ্ৰিকা, অপশ্যন চি অচেনিয়া, অপশ্যন ডি এছিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি এছিয়া মহাদেশ। কুৱেশ্যন নং 142 প্ৰথম ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1970 চনত। কুৱেশ্যন নং 143 কলচী উদ্ভিদ ক'ত পোৱা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ অসম, অপশ্যন বি মেঘালয়, অপশ্যন চি ত্ৰিপুৰা, অপশ্যন ডি মণিপুৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মেঘালয়। কুৱেশ্যন নং 144 NCERT-য়ে পৰিৱেশ অধ্যয়নৰ কিছুমান পাঠ্যপুথি নামাকৰণ কৰিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ চি পৰিৱেশ পৰ্যবেক্ষণ। কুৱেশ্যন নং 145 পৰিকল্পনা কি ক্ষেত্ৰৰ লগত জড়িত? এই তলত চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি ওপৰৰ আটাইকেইটা। কুৱেশ্যন নং 46 মিৰেণ্ডা উপগ্ৰহ হৈছে ডেছ গ্ৰহৰ। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি ইউৰেনাছ। কুৱেশ্যন নং 147 মানুহৰ দেহত থকা আটাইতকৈ দীঘল হাড়। ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ ফিমুৰ, অপশ্যন বি হিউমেৰাছ, অপশ্যন চি ৰাজহাড়, অপশ্যন ডি ফিবুলা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ ফিমুৰ। কুৱেশ্যন নং 148 তলত দিয়া কোনটো ভিটামিন বিৰ উপাদান নহয়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এতে আছে থাইমিন, অপশ্যন বি ৰাইবোফ্লেভিন, অপশ্যন চি ফলিক এচিড, অপশ্যন ডি এস্কৰ্বিক এচিড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি এস্কৰ্বিক এচিড। কুৱেশ্যন নং 149 তলত দিয়া কোনবিধত প্ৰতি গ্ৰামত বেছি প্ৰটিন থাকে? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল
অপশন নাম্বার বি সয়াবিন। কুয়েশন নং 150 এন্টি রেবিজ ভাইরাস ভ্যাকসিন কোনে আবিষ্কার করেছিল? এতে চাৰিটা অপশন দিয়া আছে, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল অপশন নাম্বাৰ সি লুইস পেষ্টৰ। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজি ইমানেই। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব, আৰু যদি মোৰ এই চেনেলটো কোনোবাই এতিয়াও ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰিব।